এইটো ৰেচিপি হল আলু আৰু আটাৰে চাই থাকক আমি এইটো বস্তু কেনেকৈ বনাও আমি ইয়াতে 3 কাপ আটা লৈছো ইয়াতে আমি এতিয়া নিমখ আৰু অকমান অইল মিক্স কৰিম নিমখ সোৱাদ অনুসাৰে দি দিম ইয়াতে অকমান ৰিফাইন মিক্স কৰি দিম আটাটো মাৰিবলৈ ভালকৈ মিক্স কৰি লম অইলখিনি এতিয়া আমি পানী অকমান দি কেনে এটো আটাৰ নিচিনা মাৰি লম আমি ৰুটি যেনেকৈ বনাও আটা মাৰি কেনে হেনেকৈ আমি মাৰি লম এইখিনি চাব পাৰে আপোনালোকে আমাৰ আটাখিনি এনেকৈ মাৰি ললো আমি এনেকুৱা টানকৈ মাৰি লৈছো এতিয়া আমি আটাখিনি সাইডত থৈ বাকিখিনি আমি ৰেডি কৰি লম আমি ইয়াতে 3টা আলু লৈছো আলুখিনি আগতে বইল কৰি লৈছো বইল কৰি সেলাই লৈছো আমি আলুৰ লগত মিক্স কৰিবলৈ ইয়াতে এটা ডাঙৰ পিয়াজ সৰুকৈ কাটি লৈছো এনেকৈ ইয়াতে নৰসিংহৰ পাত লৈছো 3টা মান সৰুকৈ কাটি লৈছো ইয়াতে অকমান ধনিয়া লৈছো ধনিয়া পাতখিনি আমি এনেকৈ সৰুকৈ কাটি লৈছো 3টা জলকীয়া লৈছো সৰুকৈ কাটি লৈছো এতিয়া আমি গুটেইখিনি ইয়াতে আলুৰ লগত মিক্স কৰি দিম এইখিনি আমি গুটেইখিনি ইয়াতে মিক্স কৰি দিম এতিয়া সোৱাদ অনুসাৰে নিমখ দি দিম অকমান ধনিয়াৰ গুড়া দি দিছো এইখিনি এতিয়া গুটেইখিনি আমি একেলগে মিক্স কৰি লম এইখিনি চাব পাৰা আমি এইখিনি একেলগে মিক্স কৰি লৈছো এটা আলু খানা নিচিনা কৰি লৈছো এইটো আমি এতিয়া ৰুটি নিচিনা বনাই লম এনেকে এইটো আমি এতিয়া ৰুটি বেলি লম এটা আপোনালোকে চাব পাৰে আমি এনেকৈ মোটাকৈ আমি ৰুটিখন বেলি লৈছো ইয়াতে আমি এতিয়া আলু খানা কৰি থোৱা এইখিনি আমি দি দিম ইয়াতে অকমান কৰি আমি গোটেই ৰুটিখিনিত এনেকৈ দি লম পাতলকৈ আপোনালোকে চাব পাৰে আমি এনেকৈ দি লৈ আছো গোটেইখিনিতে এইখিনি আমি এতিয়া এনেকৈ দি লৈছো এতিয়া এটো আমি ৰোল টাইপ কৰি লম এইখিনি চাব পাৰে আমি এনেকৈ ৰোল কৰি লৈছো আমি এতিয়া এইটো এনেকৈ কাটি লম চাব পাৰে আমি এনেকৈ পাতল কাটি লৈ আছো কাইখন অকমান আমি আটাৰ গুড়া ছিটাই লম যাতে বস্তুটো লাগি না যায় ইয়াতে এইটো চাব পাৰে আমি এটা এনেকৈ কাটি লৈছো আৰু বাকিখিনি ইয়াতে এনেকৈ বনাই লম আমি এনেকৈ কাটি লম আমি বাকি কেইটা এনেকৈ বনাই লম একে নিচিনাকৈ আমি আলু খানাখিনি দি দিম ইয়াতে এইটো আমি এনেকৈ ৰোল বনাই লম একে নিচিনা আমি এইটো এনেকৈ কাটি লম এইখিনি আমি এনেকৈ কাটি লৈছো এইখিনি হৈ গল এতিয়া আমি ফ্ৰাই কৰিম এতিয়া আমি গ্যাস অন কৰি কেৰাহীটো বহাই দিলো কেৰাহী গৰম হৈ গল ইয়াতে অইলখিনি দি দিম অইলখিনি গৰম হ'বলৈ দিম আমাৰ অইলখিনি গৰম হইলো ইয়াতে দি দিম আমি কিটা
এইকেইটা আমি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এইকেইটা আমাৰ হৈ গ'ল, এতিয়া আমি তুলি ল'ম এইকেইটা। এইকেইটাও আমি এতিয়া গোটেইখিনি ভালকৈ পুৰি ল'ম এনেকৈয়ে। সেয়া চাব পাৰে আমি গোটেইকেইটা এনেকৈ পুৰি লৈছোঁ। এইটো চাব পাৰে আপোনালোকে কেনেকুৱা হৈছে। এইটো আপোনালোকে চচৰ লগত ৰাতিপুৱা या গধূলিৰ ৰেচিপি কৰিব পাৰিব, গধূলি খাব পাৰিব। প্লিজ আপোনালোকৰ যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ, লাইক, ছাবস্ক্ৰাইব কৰিব প্লিজ।